ছাত্ৰ-ছাত্ৰীসকল, আজি মই ভইচ চেঞ্জৰ বিষয়ে আলোচনা কৰিম। বলা আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। ছাত্ৰ-ছাত্ৰীসকল, আজি মই ভইচৰ বিষয়ে আলোচনা কৰিম। ওকে, তো আজি হ'ব 3 নম্বৰ ভিডিঅ'টো পাৰ্ট 3 ভিডিঅ'। ওকে, হ'ব পাষ্ট টেন্সৰ বিষয়ে, ঠিক আছে। যে আজি হ'ব নম্বৰ 1 past indefinite tense. Okay, indefinite tense or voice tense. ঠিক আছে, past indefinite tense or voice tense. So ছাত্ৰছাত্ৰীসকল, সৰ্বপ্ৰথম জানিব লাগিব ইয়াৰ ফৰ্মেশ্যনবোৰ, ঠিক আছে, বা গঠন। ফৰ্মেশ্যন, এক্টিভ ফৰ্মেশ্যনটো হ'ল সাবজেক্ট প্লাছ প্ৰিভাৰ্ব প্লাছ অবজেক্ট। এইটো হ'ল আমাৰ পেছিভ ফৰ্মেশ্যন, ঠিক আছে। তো এতিয়া এইটো হ'ল আমাৰ এক্টিভ ফৰ্মেশ্যন। তো এতিয়া আমাৰ পেছিভ ফৰ্মেশ্যনটো লাগিব। পেছিভ ফৰ্মেশ্যনটো হ'ল অবজেক্ট প্লাছ was বা were প্লাছ প্ৰিপি ভাৰ্ব প্লাছ বাই প্লাছ সাবজেক্ট, ঠিক আছে। এইটো হ'ল আমাৰ পেছিভ ফৰ্মেশ্যন। ক্লিয়াৰ? তেতিয়া আমি এক্সাম্পল দিম, উদাহৰণ দিম। Number 1, suppose she wrote a poem. ঠিক আছে, she wrote a poem. তো এতিয়া এইটো আমি পেছিভ কৰিম। পেছিভ কৰোঁতে আমাৰ এইটো হ'ল ছাবজেক্ট, এইটো হ'ল ভাৰ্ব আৰু এইটো হ'ল অবজেক্ট, ঠিক আছে। এ পয়েমটো হ'ল অবজেক্ট। এতিয়া অবজেক্টটো আহি যাব ইয়াতে ফৰ্মেশ্যন অনুযায়ী এ পয়েম। যেহেতু এটা পয়েম, তো ছিংগুলাৰ নম্বৰ আছে, ছিংগুলাৰ নম্বৰ হোৱাৰ কাৰণে ইয়াতে ৱাজ আহি যাব, ঠিক আছে। এ পয়েম ৱাজ, তো প্ৰিপি ভাৰ্ব লাগিব, ভাৰ্বৰ এইটো মেইন ভাৰ্ব হয় ৰোড। তো ৰোডৰ প্ৰিপি ভাৰ্বটো আছিল ৰাইট এন। অ'কে, চ' এতিয়া আহি যাব ৰাইট এন। এ পয়েম ৱাজ ৰাইট এন বাই শি আছে, এতিয়া আহি যাব হাৰ। অ'কে, ক্লিয়াৰ? তো এতিয়া নাম্বাৰ 2তে আহি যাব আমাৰ যে আই ড্ৰপ এ কাৰ, ঠিক আছে। আই ড্ৰপ এ কাৰ। তো এতিয়া আই ড্ৰপ এ কাৰ, তো পেছিভ যেতিয়া কৰিম এ কাৰ ৱাজ ড্ৰাইভেন হ'ব ইয়াতে, ড্ৰাইভেন বাই মি, ঠিক আছে। এতিয়া আমি নেক্সট আলোচনা কৰিম নাম্বাৰ 2 যে ফাৰ্ষ্ট কণ্টিনিউয়াছ টেন্স। টেন্সৰ ভয়েস চেঞ্জ, ঠিক আছে। পাষ্ট কণ্টিনিউয়াছ টেন্সৰ ভয়েস চেঞ্জ। তেতিয়া পাষ্ট কণ্টিনিউয়াছ টেন্সৰ ভয়েস চেঞ্চৰটো আমাৰ প্ৰথমতে জানিব লাগিব ফৰ্মেশ্যনবোৰ, ঠিক আছে। ফৰ্মেশ্যন এক্টিভ ফৰ্মেশ্যন আছে যে সাবজেক্ট প্লাছ was বা were প্লাছ ভাৰ্ব প্লাছ ing প্লাছ অবজেক্ট, ঠিক আছে। এইটো হ'ল আমাৰ এক্টিভ ফৰ্মেশ্যন। তো এতিয়া আমাৰ পেছিভ ফৰ্মেশ্যনটো হ'ল অবজেক্ট প্লাছ was বা were প্লাছ বেইং, যিটো কণ্টিনিউয়াছ আছে সেইকাৰণে বেইং আহি গ'ল, ঠিক আছে। তো was were প্লাছ বেইং প্লাছ প্ৰিপি ভাৰ্ব প্লাছ বাই প্লাছ সাবজেক্ট, ঠিক আছে। সেই উদাহৰণটো হ'ব she, যিটো কণ্টিনিউয়াছ আছে she was eating rice, ঠিক আছে। she was eating rice, ক্লিয়াৰ? she was eating rice. চ' এতিয়া পেছিভত কৰিম, এইটো কি হৈ যাব ৰাইচ was being
rice was being তাৰপিছত হৈ যাব eaten by she আছে এটা হৈ যাব her okay clear number 2 বা number v তে আমি আলোচনা কৰিম suppose they were playing cricket ঠিক আছে they were playing cricket so এতিয়া বেসিক কোৱাতে আহি যাব cricket was promotion অনুযায়ী আহি যাব being played by they আছে তে যাব them so ছাত্ৰ-ছাত্ৰীসকল আজিলৈকে এইখিনি আলোচনা কৰিম পিছৰ ভিডিঅ'টোত আৰু বাকিবোৰ আলোচনা কৰিম ঠিক আছে